ৰিচেণ্টলি ভাৰতীয় যিটো গাড়ীৰ মাৰ্কেট আছে তাত চি ছেগমেণ্ট ছেডানৰ বিক্ৰী যথেষ্ট কমি গৈছে। তাৰ ৰিজনটো হ'ল কম্পেক্ট SUVs। বৰ্তমান কম্পেক্ট SUV ছেগমেণ্টটো হ'ল এটা হট কেক, য'ত প্ৰত্যেকটো কোম্পানীয়ে নিজৰ প্ৰডাক্ট অফাৰ কৰিছে। মাৰুতিৰ ব্ৰেজাৰ পৰা ষ্টাৰ্ট কৰি নিছানৰ ৰিচেণ্টলি লঞ্চ কৰা মেগনেটলৈকে প্ৰত্যেকটো কোম্পানীয়ে নিজৰ কম্পেক্ট SUVবোৰ এই ছেগমেণ্টত লঞ্চ কৰিছে আৰু প্ৰত্যেকখন গাড়ীয়ে যথেষ্ট ভাল ৰেছপন্স পাবলৈ সক্ষম হৈছে। কিন্তু ৰেনল্টে এই ছেগমেণ্টত এতিয়ালৈকে কোনো ধৰণৰ প্ৰডাক্ট লঞ্চ কৰা নাছিলে, কিন্তু শেহতীয়াকৈ ৰেন'য়ে তেওঁলোকৰ প্ৰথমখন কম্পেক্ট SUV ভাৰতত লঞ্চ কৰিলে আৰু সেইখন হ'ল ৰেন'ৰ নতুন কাইগাৰ। আৰু আজি মই আপোনালোকলৈ এই নতুন ৰেন'ৰ কাইগাৰখনৰ এটা ডিটেইল ৰিভিউ লৈ আনিছোঁ। আজি মই আপোনালোকক এই গাড়ীখনৰ গোটেইখিনি কথা ক'ম, গাড়ীখনৰ লুকছ কেনেকুৱা, চলাবলৈ গাড়ীখন কেনেকুৱা, ইয়াৰ টাৰ্বো ইঞ্জিনটোৰ পাৰফৰ্মেঞ্চ কেনেকুৱা, প্লাছ ইণ্টেৰিয়ৰ আৰু স্পেচ মেনেজমেণ্ট এই গাড়ীখনত কেনেকুৱা কৰিছে। চ' নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হোষ্ট আৰু দোষ্ট জ্যোতি আৰু মোৰ চেনেল অসমীয়া হুলচলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। চ' এই ৰেন'ৰ কাইগাৰখন ৰেন'ৰ যিটো CMFA প্লেটফৰ্ম আছে সেই প্লেটফৰ্মত বনোৱা হৈছে, য'ত আপোনালোকে অলৰেডি ৰেন'ৰ ট্ৰাইবাৰ আৰু নিছানৰ যিখন মেগনাট আছে সেই মেগনাটখনো বনোৱা হৈছে। গতিকে ডাইমেনশ্যন ৱাইজ গাড়ীখন মেগনাটৰ সৈতে চিমিলাৰ হয়, কিন্তু যিটো লুক আছে লুকটো এই গাড়ীখনৰ ট্ৰাইবাৰ আৰু কুইডৰ সৈতে এটা চিমিলাৰ ডিজাইন আছে। যদি আপোনালোকে যিটো হেডলেম্পৰ ছেটআপ আছে এই গোটেইখিনি যিখন কুইড আছে কুইডৰ সৈতে এটা চিমিলাৰ ডিজাইন, যদিও ইয়াৰ যিটো হেডলেম্প ছেটআপ আছে সেইটো এটা কমপ্লিট LED ছেটআপ দিছে। ইয়াত পিয়'ৰ ভিজন বুলি এটা ট্ৰাই LED হেডলেম্প ছেটআপ ইয়াত ৰেন'য়ে দিছে। তাৰ লগতে এই যিখিনি পৰ্চন আছে মাজৰ গ্ৰিল আৰু এই লগৰ পৰ্চনখিনি আপোনালোকে যদি চাই ভালকৈ অকণমান ট্ৰাইবাৰৰ এটা চিমিলাৰিটি দেখা পাব। চ' গাড়ীখন অভাৰ লুকটো যেনেকৈ যিখন কুইড আছিলে কুইডখন এটা মাস্কুলিন এটা লুক দিব চেষ্টা কৰিছিলে, সেই একেটা লুকে এই নতুন কাইগাৰখনটো দিছে আৰু এইখন দেখিবলৈ ডেফিনেটলি বেছি মাস্কুলিন লাগে, এটা বেছি বোল্ডাৰ আৰু এটা স্পৰ্টিয়াৰ লুক আছে। প্লাছ ইয়াৰ যিখন বনেট আছে বনেটত এই যিখিনি কাট দিছে সেই কাটখিনিয়ে গাড়ীখনৰ যিটো মাস্কুলিন লুক আছে সেইটোক আৰু অলপ উভৰাই তোলে। আৰু ইয়াৰ যিটো বডি ছাইডৰ এই পৰ্চনখিনি আছে, যিখিনি ফেণ্ডাৰৰ পৰ্চন আছে সেই পৰ্চনখিনিতে এটা বাল্কি লুক দিয়া আছে, যাতে গাড়ীখনৰ যিটো SUV লুক আছে সেই লুকটো আৰু অলপ এনহেঞ্চ হয়। চ' ফ্ৰণ্টৰ পৰা গাড়ীখন দেখিবলৈ ডেফিনেটলি এট্ৰেক্টিভ হয়। কুইড আৰু ট্ৰাইবাৰ এটা চিমিলাৰ ডিজাইন কনচেপ্ট ইয়াত লগোৱা হৈছে। এতিয়া যদি মই চাইডলৈ আহোঁ, গাড়ীখন চাইডৰ পৰা সেই একেটা স্পৰ্টি আৰু বোল্ডাৰ লুকে গাড়ীখনক কণ্টিনিউ কৰিছে। এই গাড়ীখন আপোনালোকে পাব 16 ইঞ্চিৰ ডায়মণ্ড কাট এলয় হুইল। ইয়াৰ যিটো চাইজ হ'ল সেইটো হ'ল 195 ছেকশ্যন আৰু হুইলৰ চাইজটো হ'ল R16 ইঞ্চ। চ' চাইডৰ পৰা গাড়ীখনক সেই একেটা মই যেনেকৈ ক'লোঁ যিটো SUV লুক আছে এটা বোল্ডাৰ লুক কণ্টিনিউ কৰিছে। আৰু ইয়াৰ যিখন ৰুফ আছে ৰুফটো এটা কুপে লাইক এটা ডিজাইন দিছে, যিটো পিছৰ পিনলৈ শ্লেণ্টেড হয়। আৰু ইয়াৰ যিটো চি পিলাৰৰ ডিজাইন আছে সেই ডিজাইনটোৱে গাড়ীখনৰ অভাৰঅল যিটো ৰুফৰ লুক আছে সেই লুকটোক আৰু অলপ স্পৰ্টিয়াৰ কৰি তোলে। চ' ছাইডৰ পৰা মই গাড়ীখনৰ লুকটো যথেষ্ট ভাল হৈছে। এটা প্লেইন ডিজাইন ৰাখিছে, ইয়াত বেছি ধৰণৰ কোনো কাটছ এণ্ড ক্ৰিজেছ ইউজ কৰা নাই, এটা চিম্পল। ইয়াত অকণমান আপোনালোকে যদি লক্ষ্য কৰে যিখন ডাষ্টাৰ আছে ডাষ্টাৰো অলপমান আপোনালোকে গ্লিমছ পাই যাব। এতিয়া যদি মই পিছপিনলৈ আহোঁ, এই গাড়ীখনৰ চবতছে মেইন এট্ৰেকশ্যনটো হ'ল ইয়াৰ ৰিয়াৰ লুকটো। গাড়ীখন পিছপিনৰ পৰা দেখিবলৈ যথেষ্ট বেছি স্পৰ্টি আৰু এটা কমপ্লিট ইউনিক লুক। মই যেনেকৈ ক'লোঁ ফ্ৰণ্টত গাড়ীখনৰ অকণমান ট্ৰাইবাৰ বা অকণমান কুইডৰ এটা চিমিলাৰিটিজ আছে, কিন্তু এই যিটো পিছৰ লুক আছে এই ৰিয়াৰ লুকটোক কোনো চিমিলাৰিটি কাৰো লগত নাই, এটা কমপ্লিট ইউনিক ডিজাইন ৰেন'য়ে দিছে এই গাড়ীখনত। আৰু দেখিবলৈ পিছৰ পৰা গাড়ীখন ডেফিনেটলি বেছি স্পৰ্টি আৰু বেছি মাস্কুলিন লাগে। ইয়াৰ যিটো C-শেপড LED টেইল লেম্প আছে সেইটো খুবেই ইউনিক হয়, এটা 3D ডিজাইন এই টেইল লেম্পটো দিছে, যিটো গাড়ীখনৰ স্পৰ্টিয়াৰ লুকটোক আৰু অলপ এনহেঞ্চ কৰে। আৰু ইয়াৰ যিটো ৰুফ আছে এই ৰুফটোত আপোনালোকে পাই যাব উইং শ্বেপ স্পইলাৰ বুলি কয়, উইং শ্বেপ এটা স্পইলাৰ পাব। এইটো ফাৰ্ষ্ট ইন দি ছেগমেণ্ট ডিজাইন হয়, এই ধৰণৰ স্পইলাৰ আপুনি কোনো গাড়ীতে নাপায়, দেখিবলৈ ডেফিনেটলি স্পৰ্টি। আৰু ইয়াৰ যিটো পিছৰ যিখিনি পৰ্চন আছে সেই পৰ্চনখিনি বেছি কাৰ্ভি হয়, যিয়ে গাড়ীখনক সেই স্পৰ্টি লুকটোক আৰু অলপ এনহেঞ্চ কৰে। চ' অভাৰ গাড়ীখনৰ টোটেল যদি মই লুকৰ কথা কওঁ, ৰেন'য়ে এটা খুব বঢ়িয়া কাম কৰিছে গাড়ীখনৰ লুকটোৰ ক্ষেত্ৰত। ফ্ৰণ্টটো দেখিবলৈ SUV টাইপ প্লাছ এটা স্পৰ্টি লুক আছে, কিন্তু পিছৰটো দেখিবলৈ ডেফিনেটলি বেছি স্পৰ্টি। আৰু এই যিটো টোটেল কম্পেক্ট SUV যিটো এটা ষ্টান্স আছে বা যিটো SUVৰ এটা ষ্টান্স আছে সেই ষ্টান্সটো এই নতুন কাইগাৰখনে ৰেন'য়ে দিছে। চ' লুকৰ ফালৰ পৰা ডেফিনেটলি ৰেন'য়ে এটা খুব বঢ়িয়া কাম কৰিছে। এতিয়া মই আপোনালোকক এবাৰ ইণ্টেৰিয়ৰটো
লৈ যাম, কিন্তু তাৰ আগতে গাড়ীখন এবাৰ বুট স্পেচটো মই আপোনালোকক দেখাই দিওঁ। যদিও এই গাড়ীখন মেগনাইটৰ সৈতে একেটা প্লেটফৰ্মতে বনিছে, যিটো CMFA প্লেটফৰ্ম বুলি কয়, কিন্তু এই গাড়ীখনৰ যিটো বুট স্পেচ আছে সেইটো এই ছেগমেণ্টৰ আটাইতকৈ বেছি হয়। 405 লিটাৰৰ আপোনালোকে এটা বুট স্পেচ পাই যাব, যিটো C ছেগমেণ্টৰ কোনো গাড়ীতে নাই। এই বুটটো যথেষ্ট ডাঙৰ হয়, কিন্তু ইয়াত এটা অকণমান ড্ৰবেক আছে যে এই গাড়ীখনৰ বুটটো যথেষ্ট ল' হয়, গতিকে আপোনালোকে বস্তু ওলোৱা সোমোৱা কৰাত অকণমান অসুবিধা এটা সৃষ্টি হ'ব পাৰে। বাট অভাৰঅল এই ডাঙৰ বুটটোত আপোনালোকে আৰামত 4টা বা 3টা ডাঙৰ বেগ উইকেণ্ড ট্ৰিপৰ কাৰণে খুব ধুনীয়াকৈ লৈ যাব পাৰিব। এতিয়া মই গাড়ীখনৰ ইণ্টেৰিয়ৰত বহিম, মই আপোনালোকৰ ইণ্টেৰিয়ৰত গোটেইখিনি দেখাম কি কি ফিচাৰ ইণ্টেৰিয়ৰত ৰেন'ই এই গাড়ীখনত দিছে। চ' এতিয়া মই গাড়ীখনৰ আপোনালোকৰ এবাৰ ৰিয়েৰ স্পেচটো দেখাই দিওঁ। চ' এই গাড়ীখনৰ যিটো হুইল বেছ আছে সেইটো হ'ল 2500 mm, যিটো এই ছেগমেণ্ট ৱাইজ এটা ষ্টেণ্ডাৰ্ড হুইল বেছ হয়। আৰু এতিয়া যে মই ৰিয়েৰ স্পেচৰ কথা কওঁ, আগৰ চিটটো মই মোৰ কমফৰ্টমেণ্টে এডজাষ্ট কৰি দিছোঁ, তাৰপিছতো আপোনালোকে যদি দেখে যথেষ্টখিনি নি ৰুম মই পাইছোঁ। মই যদি খুব ধুনীয়াকৈ এটা আৰামদায়ক পজিশ্যনটো বহোঁ, তেতিয়াও মোৰ হাতত যথেষ্টখিনি লেগ ৰুম থাকি যায়। প্লাছ গাড়ীখনৰ হেডৰুমটো যথেষ্ট ভাল। মোৰ হাইট হ'ল 5'9", কিন্তু মোৰ হাইট হিচাপে যথেষ্টখিনি ধুনীয়া হেডৰুম এটা মই পাই আছোঁ। চ' ৰিয়েৰ স্পেচটো যথেষ্ট ভাল হয় গাড়ীখনৰ। প্লাছ ইয়াৰ যিখিনি কোৱালিটি আছে, কোৱালিটি অফ মেটেৰিয়েল ইজ কোৱাইট গুড। ইয়াত অকণমান ডিজাইন দিছে, এটা চেটিন চিলভাৰ টাইপ এটা এক্সেণ্ট ইয়াত দিছে, যে গাড়ীখনৰ এটা প্ৰিমিয়াম লুক দিয়ে। তাৰ লগতে আপোনালোকে পিছপিনে পাই যাব এটা 12 ভল্টৰ চাৰ্জিং চকেট আৰু 2টা ৰিয়েৰ AC ভেণ্ট, আৰু মাজত আপোনালোকে পাই যাব এটা যিটো কাপ হোল্ডাৰ বা আৰ্মৰেষ্ট আছে। এই আৰ্মৰেষ্টত 2টা কাপ হোল্ডাৰ আৰু এটা সৰু মোবাইল থ'ব পৰা সুবিধা দিছে। চ' ৰিয়েৰ স্পেচটো যথেষ্ট ভাল হয়, ছিটৰ কমফৰ্টটো যথেষ্ট গুড। এটা ফাৰ্ম হয়, ছিটৰ যিটো কুশ্যনিং আছে এটা ফাৰ্ম ছাইডে হয়, কিন্তু আণ্ডাৰথাই ছাপৰ্টটো ভাল হয়। প্লাছ ছিটৰ যিটো বেক এংগল আছে, ৰিক্লাইন এংগল, সেইটো যথেষ্ট এটা কমফৰ্টেবল এংগলত দিয়া হৈছে, যাৰ কাৰণে আপোনালোকে লং জাৰ্ণি কৰিলেও কোনো ধৰণৰ অসুবিধা নাপায়। চ' এই গাড়ীখনৰ যিটো টানেল পৰ্চন আছে, টানেল পৰ্চনটো অলমষ্ট ফ্লেট হয়, গতিকে মাজত যিজন ব্যক্তি বহিব তেওঁ কোনো ধৰণৰ অসুবিধা পাব নালাগে। চ' মই ভাবোঁ এই গাড়ীখনত পিছপিনে 2জন এডাল্ট আৰু এজন সৰু বাচ্চা খুব আৰামত বহি এটা লং জাৰ্ণি কৰিব পাৰিব। যদিহে 3জন এডাল্ট বহে তেনেহ'লে হয়তো মাজৰ ব্যক্তিজনে অকণমান অসুবিধা পাব পাৰে, কিন্তু অভাৰঅল স্পেচ ৱাইজ ৰেন'ই এটা খুব বঢ়িয়া কাম কৰিছে। যিহেতু এই CMFA প্লেটফৰ্মটোতে ট্ৰাইবাৰখন আছে, আৰু এখন ট্ৰাইবাৰখন 7 ছিটাৰ এখন গাড়ী হয়, গতিকে সেই ট্ৰাইবাৰখনতে ইমান ধুনীয়া স্পেচ মেনেজমেণ্ট কৰাৰ পিছত ডেফিনেটলি এই কাইগাৰখনত ৰেন'ই খুব বঢ়িয়া স্পেচ মেনেজমেণ্ট কৰিছে সেই একেটা প্লেটফৰ্মতে। চ' আপোনালোকে পিছপিনে খুব এটা আৰামদায়ক জাৰ্ণি এই নতুন কাইগাৰখনত কৰিব পাৰিব। আপোনালোকে যথেষ্টখিনি স্পেচো এই নতুন কাইগাৰখনত পাই যাব। চ' ৰেন'ই এই নতুন কাইগাৰখনৰ যিটো ইণ্টেৰিয়ৰ আছে, ইণ্টেৰিয়ৰটো ডিজাইনৰ সৈতে যথেষ্ট ভাল কাম কৰিছে। আপোনালোকে ইণ্টেৰিয়ৰটো বহাৰ লগে লগে এটা প্ৰিমিয়াম ফিল পাব। প্লাছ যিটো প্ৰাইচ পইণ্টত এই গাড়ীখন লঞ্চ কৰিছে, সেই প্ৰাইচ পইণ্ট হিচাপে মই ভাবোঁ এটা খুব ধুনীয়া আৰু আপমাৰ্কেট এটা ইণ্টেৰিয়ৰ কাইগাৰত দিছে ৰেন'ই। চ' এই ইণ্টেৰিয়ৰটোত অকণমান ট্ৰাইবাৰ আপোনালোকে গ্লিম্পছ পাই যাব, যেনেকৈ এই যিখিনি চেণ্টাৰ কনচল আছে, এই মোবাইল থ'ব পৰা জেগাটো বা ৰেন'ৰ যিটো চাবি আছে, সেই চাবি থ'ব পৰা এটা পাৰ্চেল ট্ৰেড জাতীয় এখন ইয়াত দিছে। প্লাছ এই যিখিনি AC পৰ্চন আছে, সেই গোটেইখিনি আপোনালোকে এটা ট্ৰাইবাৰৰ ফিল দিব। প্লাছ এই যিটো মাজত এটা চিলভাৰ এক্সেণ্ট দিছে, সেইটো মই ভাবোঁ অলপ ট্ৰাইবাৰৰ লগত চিমিলাৰিটিজ আছে। তো এই গাড়ীখন আপোনালোকে পাই যাব এটা 8 ইঞ্চি টাচ স্ক্ৰীণ, য'ত আপোনালোকে এণ্ড্ৰইড অ'টোৰ লগতে এপল কাৰপ্লে জাতীয় গোটেইখিনি সুবিধাই পাই যাব। প্লাছ গাড়ীখনৰ যিটো মই যেনেকৈ ক'লোঁ ষ্ট'ৰেজ মেনেজমেণ্ট আগৰ পৰা ৰেন'ৰ খুব বঢ়িয়া হয়। ইয়াত আপোনালোকে মোবাইল থ'ব পৰা এটা জেগা পাব। প্লাছ ইয়াত আপোনালোকে মোবাইল থ'ব পৰাৰ লগতে এজন অপশ্যন আপোনালোকে ৱায়াৰলেছ চাৰ্জিং কৰাৰ সুবিধা ল'ব পাৰিব। লগতে এই যিটো চেণ্টাৰ আৰ্মৰেষ্ট আছে, সেই চেণ্টাৰ আৰ্মৰেষ্টৰ তলত এটা খুব বঢ়িয়া গ্লভছ বক্সৰ সুবিধা ইয়াত দিছে। এটা শ্লাইডিং ড'ৰ টাইপ এটা ফেচিলিটি দিছে। ইয়াত আপোনালোকে যথেষ্ট ডাঙৰ এটা ষ্ট'ৰেজ স্পেচ পাই যাব। প্লাছ এই গাড়ীখন আপোনালোকে দুটাকৈ গ্লভছ বক্স পাব। এইটো হ'ল আপাৰ গ্লভ বক্স, আৰু তাৰ তলত এটা খুব ডাঙৰ এটা গ্লভ বক্স ইয়াত দিছে। এই গ্লভ বক্সৰ চাইজটো যথেষ্ট ডাঙৰ হয়। প্লাছ ইয়াত বেলেগ বেলেগ কম্পাৰ্টমেণ্ট আছে, যাতে আপোনালোকে ডকুমেণ্টছ বা বেলেগ ধৰণৰ বস্তুবোৰ ছেপাৰেট কৰি ৰাখিব পাৰে। চ' ইয়াৰ ইণ্টেৰিয়ৰ ক্ষেত্ৰত এটা খুব বঢ়িয়া কাম ৰেন'ই কৰিছে। প্লাছ এই গাড়ীখনৰ যিটো ষ্টেৰিং আছে, ষ্টেৰিংটো এটা টিপিকেল ৰেন'ছ ডিজাইনত বনাইছে। মাজত অলপমান গ্লছি ব্লেক ফিনিছ দিছে, যিয়ে গাড়ীখনৰ প্ৰিমিয়ামনেছটোক আৰু অলপ ইম্প্ৰুভ কৰে। আৰু এই ছাইডত আপোনালোকে পাই যাব গোটেই ষ্টেৰিং মাউণ্টেড কণ্ট্ৰলছখিনি। চ' ইয়াৰ যিখন ইনষ্ট্ৰুমেণ্ট কনচল আছে এই গাড়ীখনৰ, সেইটো এখন ফুল LCD ইনষ্ট্ৰুমেণ্ট কনচল হয়। ইয়াত যথেষ্টখিনি ইনফৰ্মেশ্যন আপোনালোকে পাব। প্লাছ এই একেটা ইউনিটে যিখন নিচানৰ মেগনাইট আছে, সেই তাতো লগা আছে। যদি ইয়াৰ যিটো প্ৰেজেণ্টেশ্যন আছে, যিটো ছফ্টৱেৰ বা যিটো এপিয়াৰেঞ্চ আছে, যথেষ্ট ভাল হয়, যথেষ্ট এট্ৰেক্টিভ হয়। আৰু এই গাড়ীখনত 3টা আপোনালোকে ড্ৰাইভিং মোড পাই যাব, নৰ্মেল, ইক' আৰু স্পৰ্ট। চ' সেই ড্ৰাইভিং মোডকেইটাৰ অনুযায়ীও এই যিখন ইনষ্ট্ৰুমেণ্ট কনচল আছে, যিটো LCD আছে ডিছপ্লে, সেই LCD ডিছপ্লে যিটো থিম আছে, থিমটো চেঞ্জ হয়। ইক'ত সি গ্ৰীণ কালাৰত হয়, বা যদি আপোনালোকে স্পৰ্ট মোডত দিয়ে, স্পৰ্ট মোডত ৰেডলৈ ট্ৰান্সফাৰ হয়।
প্লাছ স্পৰ্ট মোডত দিয়াৰ লগে লগে ইয়াৰ যিটো টেকোমিটাৰ আছে টেকোমিটাৰটো মাজত ডাঙৰকৈ ওলায় আৰু স্পীডোমিটাৰটো ডিজিটেল ওলায় চ' এনেকৈ বেলেগ বেলেগ ধৰণৰ কিছুমান থিম আপোনালোকে ড্ৰাইভিং মোড আছে ড্ৰাইভিং মোডটো চেঞ্জ কৰাৰ লগে লগে পাই যাব চ' য়েছ অভাৰঅল গাড়ীখনৰ ইণ্টেৰিয়ৰটো বহাৰ লগে লগে আপোনালোকে এটা খুব প্ৰিমিয়াম ফিল এটা পাব এই গাড়ীখনত কিন্তু কোনো ধৰণৰ ছানৰুফ দিয়া হোৱা নাই বা যিখন IRVM আছে সেইখন অটোডিমিং IRVM নহয় সেইখিনি ফেচিলিটি দিয়াহেঁতেন হয়তো ভাল হ'লহেঁতেন বা টাচ স্ক্ৰীণটো যদি 10 ইঞ্চি দিলেহেঁতেন হয়তো আৰু অলপ বেছি ভাল হ'লহেঁতেন বাট I cannot complain because যিটো প্ৰাইচ ৰেঞ্জত এই গাড়ীখন লঞ্চ কৰিছে সেই প্ৰাইচ ৰেঞ্জ হিচাপত যথেষ্ট বঢ়িয়া আৰু গোটেইখিনি লাগতিয়াল ফিচাৰ ৰেন' এই গাড়ীখনত দিছে চ' গাড়ীখনৰ কোৱালিটি বিল্ড কোৱালিটি ইজ গুড এনাফ নট দি বেষ্ট ইন দি ছেগমেণ্ট বাট য়েছ হাৰ্ড প্লাষ্টিক যদিও ফিট এণ্ড ফিনিছ ইজ গুড এনাফ ইয়াৰ যিখিনি ডিজাইন আছে এই যিটো ড'ৰ হেণ্ডেলৰ ডিজাইন আছে বা মাজত এই যিখিনি ডিজাইন আছে সেই ডিজাইনখিনিত পিয়ানো ব্লেক ফিনিছটোৱে এটা খুব প্ৰিমিয়ামনেছ গাড়ীখনত দিয়ে চ' মই ভাবোঁ ৰেন'ই এই গাড়ীখনৰ এক্সটেৰিয়ৰ লগতে ইণ্টেৰিয়ৰটো যথেষ্ট ভাল কাম কৰিছে এণ্ড হেভ টু চেলিউট ৰেন' ফৰ গিভিং আ ছাচ এ গুড প্ৰডাক্ট ইন দিছ প্ৰাইচ ৰেঞ্জ স্পেচিয়েলি এইটো এটা ছেগমেণ্টত যিটো ছেগমেণ্ট যথেষ্ট কম্পিটিটিভ হয় চ' ইয়াৰ যিটো AC আছে ACটোত আপোনালোকে ক্লিন এয়াৰ বুলি এটা ফিচাৰ ৰেন'ই দিছে য'ত যিটো বতাহ আহে সেই বতাহটো পিউৰিফাই হৈ আহে গতিকে আপোনালোকে এটা খুব পিয়'ৰ বতাহ এই গাড়ীখনৰ ভিতৰত পাব প্লাছ এই গাড়ীখনৰ এম্বিয়েণ্ট লাইটিঙৰ সুবিধা দিয়া হৈছে যিটো এজ এ টপ মডেলটো এজ এ ষ্টেণ্ডাৰ্ড হিচাপে আহে অনলি ইন দ্য টপ মডেল বাকী মডেলবোৰ আপোনালোকে এম্বিয়েণ্ট লাইটৰ সুবিধা নাপাব বাট এজ এন অপশ্যন আপোনালোকে এম্বিয়েণ্ট লাইটিংটো লগাই ল'ব পাৰিব প্লাছ এই টপ মডেল যিটো RX-Z মডেল আছে সেই মডেলটো আপোনালোকে 8 স্পীকাৰৰ আৰ্কিমিজৰ মিউজিক ছিষ্টেম পাই যাব যাৰ চাউণ্ড কোৱালিটি যথেষ্ট ভাল হয় চ' য়েছ মই আকৌ এবাৰ কওঁ ৰেন'ই এই নতুন কাইগাৰখনৰ ক্ষেত্ৰত ইণ্টেৰিয়ৰ হওক বা এক্সটেৰিয়ৰ হওক এটা খুব বঢ়িয়া কাম কৰিছে এণ্ড আই থিংক ৰেন'ই এই গাড়ীখনক এটা খুব ধুনীয়া ৰেছপন্স পাব লাগে এণ্ড অলৰেডি পাবলৈ সক্ষম হৈছে ৰেন'ৰ যথেষ্ট বুকিং অলৰেডি এই কাইগাৰখনৰ কাৰণে আহিছে চ' ৰেন'ই এই নতুন কাইগাৰখন দুটা ইঞ্জিন অপশ্যনত লঞ্চ কৰিছে এটা হ'ল 1 লিটাৰ নেচাৰেলি এছপাইৰেটেড ইঞ্জিন যিটো অলৰেডি টাইবাৰত আপোনালোকে পাইছে এই ইঞ্জিনটোৱে প্ৰডিউচ কৰে 72 হৰ্চ পাৱাৰ আৰু ইয়াৰ টৰ্কটো হ'ল 96 নিউটন মিটাৰ কিন্তু আজি মই যিখন গাড়ী আনিছোঁ সেইখন হ'ল ৰেন'ৰ নতুন 1 লিটাৰ টাৰ্বো ইঞ্জিন এই ইঞ্জিনটোৱে প্ৰডিউচ কৰে 100 হৰ্চ পাৱাৰ আৰু ইয়াৰ যিটো টৰ্ক হ'ল সেইটো হ'ল 160 নিউটন মিটাৰ চ' গাড়ীখন চলাবলৈ যথেষ্ট বঢ়িয়া হয় ইয়াৰ যিটো টাৰ্বো ইঞ্জিন আছে সেই ইঞ্জিনটো আজি মই টেষ্ট ড্ৰাইভ ল'লোঁ এণ্ড আই হেভ টু চে এই গাড়ীখনৰ ইঞ্জিনৰ ৰেছপন্সটো যথেষ্ট ভাল যিটো ইনিচিয়েল টৰ্ক আছে টৰ্কটো যথেষ্ট বেছি পিকআপটো খুব কুইক হয় প্লাছ লেট মি টেল ইউ এই গাড়ীখনত আপোনালোকে পাই যাব 3টা ড্ৰাইভিং মোড হয় ৰেন'ই এই নতুন কাইগাৰখনত ড্ৰাইভিং মোড দিছে সেই ড্ৰাইভিং মোড 3টা হ'ল ইক' স্পৰ্ট আৰু নৰ্মেল চ' এই ড্ৰাইভিং মোড 3টাৰ যেতিয়া আপোনালোকে চেঞ্জ কৰে মোডকেইটা ইয়াৰ গাড়ীৰ যিটো ৰেছপন্স আছে ইঞ্জিন ৰেছপন্সটো যথেষ্ট সলনি হয় ইক' মোডত ইঞ্জিন ৰেছপন্সটো অলপ শ্ল' হয় চিটিত এটা নৰ্মেল ইঞ্জিন ৰেছপন্স পাই যাব কিন্তু যদি আপোনালোকে স্পৰ্ট মোডত চলায় তেনেহ'লে গাড়ীখনৰ যিটো ৰেছপন্সিভনেছ আছে সেইটো যথেষ্ট কুইক হয় এক্সেলাৰেশ্যনটো যথেষ্ট বাঢ়ি যায় প্লাছ ষ্টিয়াৰিঙৰ ফিডবেকটো বাকীকেইটা মোডতকৈ যথেষ্ট হেভি ফিল হয় আৰু ফিডবেকটো যথেষ্ট ভাল পায় চ' এই গাড়ীখনৰ যিটো ছাছপেনশ্যন ছেটআপ আছে সেইটো অন দ্য ছফ্টৱেৰ ছাইড যাৰ কাৰণে সৰু সুৰা খলা বমা ৰাস্তাত খুব আৰামত গাড়ীখন যায় আপোনালোকে কোনো ধৰণৰ বাম্পছ ফিল নকৰে তেনেকৈ প্লাছ এই গাড়ীখনৰ যিটো ব্ৰেক আছে ব্ৰেকটো যথেষ্ট ভাল হয় ইয়াৰ ফিডবেকটো যথেষ্ট বঢ়িয়া হয় ব্ৰেকটো এটা গ্ৰেজুৱেল ফিল আপোনালোকক দিয়ে যেতিয়া আপোনালোকে গাড়ীখনৰ ব্ৰেকটো এপ্লাই কৰে চ' অভাৰঅল ৰাইডিং বা ড্ৰাইভিং যিটো কমফৰ্ট আছে গাড়ীখনৰ যথেষ্ট ভাল হয় ইঞ্জিন ৰেছপন্সটো যথেষ্ট মই ভাল পাইছোঁ প্লাছ হাইৱেত হাই স্পীডতো মই আজি গাড়ীখন যথেষ্ট চলালোঁ আৰু হাই স্পীডতো এই গাড়ীখনৰ কণ্ট্ৰলটো যথেষ্ট বঢ়িয়া হয় 120-130 স্পীডতো গাড়ীখনে কোনো ধৰণৰ এনেকুৱা লগা নাই যে গাড়ীখন হাতৰ পৰা কণ্ট্ৰলৰ পৰা বাহিৰ হৈ গৈছে বা এটা কণ্ট্ৰল কম হ'ব ধৰিছে তেনেকুৱা কোনো ধৰণৰ ফিল হোৱা নাই 120-130 স্পীডতো গাড়ীখন যথেষ্ট কমপ্লাইণ্ট হৈ ৰাস্তাত গৈ আছে প্লাছ ইয়াৰ ষ্টেৰিঙৰ মই যেনেকৈ ক'লোঁ স্পৰ্ট মোডত ইয়াৰ ষ্টেৰিংডালৰ ৱেইটটো বাঢ়ি যোৱাৰ কাৰণে ফিডবেকটো যথেষ্ট বঢ়িয়া পায় আপোনালোকক এটা কনফিডেঞ্চ দিয়ে গাড়ীখন হাই স্পীডত চলাবৰ কাৰণে চ'
ৰেন'য়ে এই গাড়ীখনৰ ক্ষেত্ৰত চাই সেইটো এক্সটেৰিয়ৰ হওক বা ইণ্টেৰিয়ৰ হওক বা ড্ৰাইভিং ডাইনেমিক্স হওক এটা খুব বঢ়িয়া কাম কৰিছে যদিও মেগনাইট একেটা প্লেটফৰ্মতে বনাইছে কিন্তু মেগনাইটতকৈ এই গাড়ীখনৰ হেণ্ডলিংটো যথেষ্ট বঢ়িয়া হয় যিটো বডি ৰ'ল আছে বডি ৰ'লটো গাড়ীখনৰ যথেষ্ট কম শাৰ্প টাৰ্ণ ল'লেও গাড়ীখনৰ কোনো ধৰণৰ আপোনালোকে বডি ৰ'ল তেনেকৈ ফিল নকৰে কিন্তু ইয়াত গাড়ীখনৰ ৱেইটটো অকণমান কম হোৱাৰ কাৰণে এবভ 130 অকণমান এটা আপোনাৰ কনফিডেন্সটো অকণমান কম পাব চ' গাড়ীখনত মই যেনেকৈ ক'লোঁ চলাই যথেষ্ট ভাল পালোঁ ৰিয়াৰ ছিট কমফৰ্ট ইজ কোৱাইট গুড যিহেতু ছাছপেনশ্যনডাল ছফ্টৱেৰ হয় গতিকে ৰিয়াৰ ছিটৰ কমফৰ্টটো যথেষ্ট আপোনালোকে ভাল পাব চ' এই গাড়ীখন ৰেন'য়ে এটা যিটো চবতছে কম্পিটিটিভ ছেগমেণ্ট আছে ভাৰতৰ কম্পেক্ট SUV সেই ছেগমেণ্টত লঞ্চ কৰিছে গতিকে ডেফিনেটলি ৰেন'য়ে এই গাড়ীখনৰ ক্ষেত্ৰত ভাল কাম কৰিবই লাগিব আদাৰৱাইজ ৰেন'ৰ কাৰণে এই গাড়ীখন চেল কৰা যথেষ্ট টাফ হ'ব যিহেতু অলৰেডি মাৰ্কেটত বহুতখিনি ভাল কম্পিটিশ্যন আহি গৈছে চ' বন্ধু ক'লা আজি গোটেই দিনটো নতুন ৰেন' কাইগাৰখনৰ লগত মই কটালোঁ গাড়ীখন যথেষ্ট চলালোঁ বেয়া ৰাস্তাটো চলালোঁ ভাল ৰাস্তাটো চলালোঁ আপোনাক গোটেইখিনি ফিডবেক মই দিলোঁ চ' মই ভাবোঁ ৰেন'য়ে এই গাড়ীখন খুব বঢ়িয়াকৈ বনাইছে এটা খুব ধুনীয়া ড্ৰাইভিং ডাইনেমিক্সৰ সৈতে খুব ধুনীয়া এক্সটেৰিয়ৰ প্লাছ যিখিনি লাগতিয়াল ফিচাৰ গোটেইখিনি ফিচাৰৰ লগত এটা খুব এগ্ৰেছিভ প্ৰাইচত এই গাড়ীখন লঞ্চ কৰিছে আৰু ই ডেফিনেটলি মাৰ্কেট ল'বলৈ সক্ষম হ'ব চ' এই গাড়ীখন যিটো প্ৰাইচ আছে সেইটো মই যেনেকৈ ক'লোঁ খুব এগ্ৰেছিভলি প্লেচ কৰিছে 5.45 ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ হয় আৰু ইয়াৰ যিটো টপ মডেল আছে টপ মডেলৰ দামটো হয় 9.72 এই দামটো এক্স শ্ব'ৰুম প্ৰাইচ হয় চ' আপোনালোকে যদিহে ৰেন'ৰ এই নতুন কাইগাৰখন লোৱাৰ কথা ভাবি আছে তেনেহ'লে এবাৰ নগাঁও ৰেন'ল্টলৈ আহক আহি এই গাড়ীখন এটা টেষ্ট ড্ৰাইভ লওক এণ্ড মই ভাবোঁ আপোনালোকে টেষ্ট ড্ৰাইভ ল'লে ডেফিনেটলি গাড়ীখন ভাল পাব এই প্ৰাইচ ৰেঞ্জত মই ভাবোঁ এটা খুব ভেলু ফৰ মানি পেকেজ ৰেন'য়ে আমাক দিছে চ' ইয়েছ বন্ধুসকল আজি এইটো আছিল নতুন ৰেন' কাইগাৰৰ ওপৰত মোৰ এটা সৰু ৰিভিউ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক নিশ্চয়কৈ দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মই যেতিয়াই এনেকুৱা কোনো নতুন গাড়ীৰ ৰিভিউ বা কম্পেৰিজনছৰ লগতে অট'মোবাইলৰ লগত ৰিলেটেড যিকোনো ধৰণৰ নিউজ বা ভিডিঅ'ছ আপলোড কৰোঁ আপোনালোকে তাৰ ন'টিফিকেশ্যনটো পাব পাৰে চ' আজিলৈ ইমানেই বন্ধুসকল মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ৰিভিউ লৈ বাট আপোনালোকে ডেফিনেটলি আজি কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে এই নতুন ৰেন' কাইগাৰখনৰ বিষয়ে কি ভাবে আপোনালোকৰ অপিনিয়ন কি এই গাড়ীখন আপোনালোকে কি ভাবে যে এখন ভেলু ফৰ মানি প্ৰডাক্ট হয়নে নে এখন এনেকুৱা প্ৰডাক্ট যিটো বিল কোৱালিটি ইমান ঠিক নহয় কিন্তু মই এইটো কথা কৈ দিওঁ যে বিল কোৱালিটি বহুতে কৈ আছে ৰেন' বা নিছানৰ বিল কোৱালিটি ঠিক নহয় বাট মই যিমানখিনিলৈকে পালোঁ বিল কোৱালিটি ইজ গুড এনাফ নট এজ গুড এজ দি কিয়া ছনেট অৰ ছামথিং লাইক ডেট বাট ডেফিনেটলি বিল কোৱালিটি এনেকুৱা বেয়া নহয় যে আপোনালোকে গাড়ীখন লৈ পিছতকৈ পস্তাব লাগে বিল কোৱালিটি যথেষ্ট ভাল চ' আপোনালোকে মোক কমেণ্ট ছেকশ্যনত এবাৰ জনাওক যে গাড়ীখনৰ বিষয়ে আপোনালোকে কি ভাবে চ' দিছ ইজ ইট ফৰ টুডে গাইজ আকৌ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' বা এটা নতুন ৰিভিউ লৈ তেতিয়াহ'লে আপোনালোক সকলো হাঁহি থাকক আৰু সুখত থাকক দিছ ইজ জ্যোতি চাইনিং অফ ফৰ টুডে বাই Yo, raise 'em up.